maintenance policy. Pruning is necessary evil. And column যেতিয়া আমি কৰিম কলম কৰিম কিবাৰ পৰা আহি থাকিব গছৰ মতে খাদ্য তৈয়াৰ নকৰে খাদ্য তৈয়াৰটো এইবোৰে কৰি থাকে হয় নাই আমি সদায় এইটো এনেকুৱা মাহত কিয় কৰোঁ কাৰণ এইটো সময়তে গোটেই খাদ্যখিনি শিপাৰ ফালে গৈছে আৰু সেই শিপাৰ বোলা যিটো টেংকি সেইটো ফুল হৈ তাৰপিছত কলম থাকিলে শিপাৰ পৰা পেটৰ খাইৰ পৰা খানাটো আহি নতুন পাত মানে শিপাৰ টেংকিটো খালী হৈ গৈছে এই 5 কিলো পাত খালী হৈ গ'ল নে নাই আল্টিমেটলি সেই 5 কিলো পাত যেতিয়া দিম আমি মেইনটেনেঞ্চ ফলি সেই 5 কিলো পাতে আকৌ খাদ্যটো তৈয়াৰ কৰি তললৈ পঠাব চ' দিছ ইজ দ্য মেইনটেনেঞ্চ পলিচি গতিকে এল পিটো যেতিয়া আমি দিম আমি তাৰ ঘূৰি বছৰত আমি এল পি নিদিওঁ আকৌ 4-5 বছৰ পিছতে এল পি দিম সেই এটা এল পিৰ পৰা যেতিয়া তাৰ পিছৰ বছৰ এল পিটো দিম সেই গোটেই 4 বছৰ বা 5 বছৰৰ যিটো চক্ৰ ঘূৰিব কি কিহত কাটিম সেইটোকে কয় কলম চক্ৰ pruning cycle the time interval in between two LP from one LP to the other LP এতিয়া আমি এইটো সাপোজ LP দিলো 2014 চনত ডিসেম্বৰ 15 চনত আমি কি কাটিম 16 চনত কি কাটিম 17 ডিসেম্বৰতে আমি ডিএস কাটিম কথা বুঝানে ডিএস হল টেকনিক্যালি আগৰ এলপিৰ পৰা 10 সেন্টিমিটাৰ টেকনিক্যালি কিন্তু আৰু এটা কথা আছে আগৰ যদি এলপি যদি আমি ইয়াত কাটিছো আমি প্ৰথম পাত তুলিছো ইয়াত দেখিছানে এইবোৰ প্ৰথম পাত তোলা জাগা দেখিছানে এইফালে চোৱা এইফালে মোৰ আঙুলি প্ৰথম পাত তোলা এতিয়া পাত তুলি আছো ইয়াত এই প্ৰথম পাত তোলা জাগাৰ পৰা লাষ্টৰ পাত তোলা জাগালৈকে যিটো লেভেল হয় এইটো ক্ৰিপ বুলি কোৱা হয় CREEP ক্ৰিপ এই ক্ৰিপটো আমাৰ এখন চাৰ্ট আছে সেই চাৰ্টখনৰ মতে কিমানত থাকিব লাগে কোনটো কাটত যদি তাতকৈ বেছি থাকে এইটো ফল্টি মেনেজমেণ্ট বেয়া হৈছে কাৰণে ওপৰত গৈছে পাত তোলা মানুহে টান পাইছে কাৰণে ওপৰত পাতে গুচি গৈছে গতিকে ফল্টি মেনেজমেণ্ট প্ৰেক্টিছৰ কাৰণে ক্ৰিপ থাকে ক্ৰিপ দুটা ধৰণৰ আছে এটা পাৰ্মিছেবল ক্ৰিপ যিটো আমাৰ পাত তোলোতে আমি অলপ এতিয়া এই পাতটো তোলোতে এইটো জনম পাতটো আছে এটা আমি প্ৰত্যেকবাৰ পাতটো তোলোতে জনমটো এৰি থৈ যাওঁতে অলপকৈ নেক্সট ৰাউণ্ডৰ পৰা নেক্সট ৰাউণ্ডলৈ অলপ বাঢ়ি গৈ থাকে সেইটো কাৰণে যিটো ৰাইজ হয় প্লাকিং টেবুলত সেইটো কয় পাৰ্মিছেবল ক্ৰিপ বুজি পাইছেনে এতিয়া আমি যিটো বছৰ এল পি দিলোঁ তাৰ বছৰ আমি ওপৰত কাটি থৈ দিলোঁ এতিয়া যদি মই এতিয়া এইটো আছিলে টিপিং প্ৰথম টিপিং হয়নে প্ৰথম টিপিঙৰ আছিলে এইটো হয়নে এই প্ৰথম টিপিংটোৰ পৰা এল পিৰ পৰা 20 সেন্টিমিটাৰ ডাঙৰ এতিয়া এল পি কৰা পিছৰ বছৰটো যদি মই প্ৰথম টিপিঙত কাটি দিওঁ সেইটো মই এই ডি এছৰ ওপৰখিনি হ'ল স্কিপ মানে লঘু কলম টিপিং মানে অলপ মেইন ফ্ৰেমত কাটো বাকী স্কিপ মানে লঘু কলমখিনি যিখিনি ওপৰ আমি মেইনটেনেঞ্চ পলিচিখিনিত দিছোঁ বুজি পাইছে ক্লিয়াৰ হৈছে চ' এতিয়া আমি প্ৰথম য'ত টিপ কৰিছিলোঁ তাত কাটো সেইটোক আমি কওঁ LS লাইট স্কিপ আৰু এই যে মুৰ্গী ঠেংটো যেতিয়া হৈছে এই মুৰ্গী ঠেংটো যে হৈছে এইটো মুৰ্গী ঠেং বুলি কয় বা কাউৰী ঠেং বুলি কয় এই মুৰ্গী ঠেংটো যেতিয়া আমি গুচাই দিম এইটোক মিডিয়াম স্কিপ বুলি কয় এই গাঁঠিবিলাক যেতিয়া আমি গুচাই দিম য'ৰ পৰা আমি শ্বুটিং স্কিপবিলাক লৈ আৰু তাৰ তলত আমি যিটো কাটিম কলম আৰু পাত তোলা টেবুলৰ মাজত সেইটোক আমি DS বুলি কওঁ DS MS LS আৰু ওপৰত যদি এনেই আমি সমান কৰি থওঁ টেবুলখন জেগাই জেগাই কটাৰীখন এইটো কাটিব জেগাই জেগাই বতাহত মাৰিব যিটো আমাৰ বাগানীয়া জেগাত আমি হাৱা কলম এইটো LOS লেভেল অফ স্কিপ আৰু য'ত আমি নুচুৱে জাষ্ট এনেকৈ মানে এনেকৈ ভাঙি মেলি সমান কৰি থৈ দিলোঁ